কেতিয়াবা ৰাতি ইমান সুস্তি লাগে যে এক্সট্ৰা দাইল চব্জি বনাবলৈ মন নাযায় আৰু কিবা এটা থাকিলেও খাই দিবলৈ মন যায় কাৰণ ৰাতি ইমানটো খোৱা নহয় আৰু আজি মই যিটো চব্জি বনাইছোঁ এবাৰ যদি বনাই খাই আকৌ বনাবলৈ মন যাব ইমানেই সোৱাদ লগা হয়। তাৰ লগত আছে আম চাটনি নেমু আৰু জলকীয়া। এইটোৱেই একেবাৰে মই ভাবোঁ বহুতে মানে ডেলিচিয়াছ ডিছ হয়, ৰাতিৰ 1/4 ডিছ হয়। মই এতিয়া লৈছোঁ মচুৰ দালি। এঘণ্টাৰ কাৰণে মই তিয়াই থৈ দিছিলোঁ দালিখিনি আৰু এতিয়া মই এখন কেৰাহীত দালিখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰিছোঁ আৰু দালিখিনি মই এনেধৰণে সিজাম যাতে এইখিনি পূৰা দাইলৰ নিচিনা নহয়, অলপ গোটা গোটা থাকিব। এই ধৰণে সিজাম, একেবাৰে কম পানী দি পেলাই আৰু অলপ মই নিমখ দিম। দি পেলাই এইখিনি অলপ ফেনখিনি যেতিয়া ওলাব এইখিনি অলপ পেলাই দিম। তাৰপিছত মই ঢাকি পেলাই থৈ দিম আৰু মাজে মাজে চেক কৰি থাকিম যাতে বেছি সিজি নাযায়, কাৰণ অলপ সিজিলেও হ'ব। ইয়াত লৈছোঁ মই ভেন্দি কেইটামান। এই ধৰণৰ ভেন্দি কিন্তু অলপো পিছলো নহ'ব, খুবেই সোৱাদ লগা হ'ব। ভেন্দিখিনি লৈ অলপ ডাঙৰ ডাঙৰ চাইজৰ মই কাটি লৈছোঁ। এই ধৰণে ভেন্দিখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। একেবাৰে কম চব্জি কম হেৰিত কিন্তু বহুত সোৱাদ লগা হয় খাবলৈ। এই ধৰণে এবাৰ বনাই চাব পাৰে। আৰু এতিয়া ভেন্দিখিনি কটা হৈ গ'ল। এতিয়া মই এখন কেৰাহী লৈছোঁ, তাতে মই অলপ মিঠাতেল ঢালি দিছোঁ আৰু মিঠাতেল দি পেলাই এইখিনি অলপ মই ভালকৈ কেৰাহীৰ চাৰিওফালে লগাই দিম, তেতিয়া লাগি নাযায়। আৰু ভেন্দিখিনি দিয়াৰ পিছত তেতিয়া মই ভেন্দিখিনি ইয়াত দিলোঁ। দি পেলাই গেছৰ ফ্লেম অলপ হাই কৰি থৈছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ লৰাই থাকিম আৰু অলপ মই নিমখ দি দিছোঁ যাতে অলপ সোনকালে সিজিও যায়গৈ। আৰু এইখিনি এই ধৰণে পূৰা লৰাই থাকিম, যেতিয়ালৈকে অলপ কালাৰটো হেৰি হৈ যাব তেতিয়ালৈকে এইখিনি মই লৰাই থাকিম। এয়া চাওক, এইখিনি কালাৰখিনি পূৰা ধুনীয়া আহি গ'ল, পূৰা ভজা হৈ গ'ল। এতিয়া মই এইখিনি গোটেইখিনি নমাই দিছোঁ আৰু এতিয়া দাইলখিনি চেক কৰিম। দাইলখিনি চাওক, এয়া চাওক, এই ধৰণে হ'ব লাগিব। দাইলখিনি গোটা গোটা থাকিব লাগিব, ইমান পূৰা পানীৰ নিচিনা সিজি যাব নালাগে। এতিয়া সেই একেই কেৰাহীখন মই পাতিছোঁ। ইয়াত মই অলপ তেল দিছোঁ, মিঠাতেল দিছোঁ, মই শুকান জলকীয়া 2টা দিছোঁ আৰু অলপ মই হিং দিছোঁ। যিকোনো খানাত মই হিংটো ব্যৱহাৰ কৰিলে ভাল পাওঁ। আৰু অলপ আজৱাইন দিছোঁ আৰু অলপ পিঁয়াজ দিছোঁ। দি পেলাই এইখিনি অলপ খুব ভালকৈ মই লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ বিলাহীখিনি দি পেলাই আকৌ অলপ ভালকৈ লৰাই এতিয়া দিছোঁ নহৰুৰ পেষ্ট, জলকীয়াৰ পেষ্ট, হালধিৰ গুড়ি, জিৰাৰ গুড়া, ধনিয়াৰ গুড়ি, এই গোটেইখিনি দি আৰু অলপ নিমখ দিছোঁ, কাৰণ যিহেতু দুয়োটাত অলপ অলপ নিমখ আছেই, সেইকাৰণে অলপ নিমখ দি পেলাই এইখিনি আকৌ অলপ ভালকৈ মই ভাজি ল'ম যাতে কেঁচা মছলাৰ গোন্ধটো অলপ গুচি যায়গৈ। এতিয়া ইয়াত মই অলপ পানী দিম, দি পেলাই এইখিনি অলপ ভালকৈ লৰাই পেলাই অলপ ঢাকি পেলাই থৈ দিম যাতে বিলাহীখিনি অলপ সিজি যায়গৈ। আৰু ইয়াত 2খন মই তেজপাত দিছোঁ আৰু দি পেলাই এইখিনি অলপ ঢাকি পেলাই থৈ দিম। যেতিয়া ওপৰলৈ তেলখিনি বিৰিঙি আহিব সেই সময়তে আমাৰ এইটো চাওকচোন কিমান ধুনীয়াকৈ তেলখিনি বিৰিঙি আহিছে। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো মই অলপ বঢ়াই পেলাই দিছোঁ আৰু দি পেলাই ভাজি লোৱা ভেন্দিখিনিও ইয়াত মই দি দিছোঁ। দি এতিয়া এইখিনি আকৌ অলপ ভালকৈ লৰাই ল'ম। ভেন্দিখিনি কিন্তু 90% কুক হৈয়ে গ'ল ভাজোঁতে, আৰু ভেন্দি ইমান বেছি সময় নালাগে, খুব সোনকালে কুক হৈ যায়, সিজি যায়গৈ। যিখিনি বইল কৰা দাইল আছিলে দাইলখিনি মই ইয়াত দি দিলোঁ আৰু এতিয়া এইখিনি অলপ লাহে লাহেকৈ মই লৰাই ল'ম। আৰু এইখিনি চাওক, এইখিনি যাতে গোটেই মছলাখিনি যাতে ভালকৈ মিক্স হৈ যায় আৰু এইখিনি মই লৰাইছোঁ। আৰু এতিয়া মই ইয়াত অলপ পানী দিম, কাৰণ যিহেতু বেছি ডাঠ হয়, অলপ এবাৰ উতল আহিব লাগিব। আৰু এতিয়া এইখিনি অলপ লৰাই মেলি মই অলপ ঢাকি পেলাই থৈ দিম। ভেন্দিখিনি যিমান আছে বাকী আছে গোটেইখিনি সিজি যাবগৈ। আৰু ইয়াত কেঁচা জলকীয়া 2টা দিছোঁ আৰু অলপ গৰম মছলা দিছোঁ। গৰম মছলা তাৰ সোৱাদটো কিন্তু খুব ধুনীয়া। এই ৰেচিপিটো কিন্তু ভাত ৰুটি দুয়োটাৰ লগতে খাব পাৰি। আৰু এতিয়া অলপ ঢাকি পেলাই থৈ দিছোঁ আৰু এয়া চাওক, আমাৰ গেছটো বন্ধ কৰি দিলোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে। এই ধৰণে এবাৰ বনাই পেলাই ট্ৰাই কৰি চাবচোন, খুবেই ভাল লাগে খাবলৈ।